Hello everyone. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো ভিডিঅটো শেষলৈকে চাই থাকিব আমি গৈ আছো এতিয়া ভাড়া ৰুম বিচাৰিবলৈ এতিয়া শান্তিনগৰত আছো এফালে গৈ থাকো পাও নাই চাই থাকিব ভিডিঅ শেষলৈকে এফালে গৈ আছে আমাৰ এজনী নামটো কি আছিল কিৰণ এনে কৈছে কিৰণ এয়া দীপাঞ্চি বৰুৱা মেকুৰী তোৰ চুলিটো উলিয়াই দিছো আমি হেনটো হৈ আহিছিলোঁ ফেঁচাটো হৈ ঘূৰি যাম এতিয়া দুৰ্ভাগ্যবশতঃ আমি ৰুম নাপালোঁ হেনটো হৈ গৈছিলোঁ ফেঁচাটো হৈ ঘূৰি আহিছোঁ কিন্তু চেষ্টাৰ অসাধ্য একো নাই সেইকাৰণে আমি নেক্সট ট্ৰাই কৰিবলৈ গৈ আছোঁ আৰু আমাৰ সেকেন্ড ট্ৰাইটো কাম নিদিলে একে হয় আমি ৰুম নাপালোঁ আকৌ এতিয়া ক'ত যাম এতিয়া আমি বেলেগ এটা ৰুম বিচাৰিবলৈ যাওঁ গাইজ এতিয়ালৈকে গোটেই শান্তিনগৰ বিচাৰিলোঁ এটা ৰুম নাপালোঁ মানে ৰুমৰ অভাৱ হৈছে এই গালি দিবা আমি নাপালোঁ এতিয়া আকৌ গৈ আছোঁ ইমান ৰস লগা ক'ত গৈ আছোঁ চৌখাম গৈ আছোঁ কি আছে আমি চেণ্ট মেৰিজৰ ফ্ৰণ্টত দাস হস্পিটেল নতুনকৈ বনাইছে ডাঙৰকৈ হওক আমি চেণ্ট মেৰিজৰ ফ্ৰণ্টত গৈ আছোঁ ৰাস্তাত দাস হস্পিটেলটো দেখাই দিয়া নতুনকৈ বনাই উঠিছে দাস হস্পিটেল মাল্টি স্পেচিয়েলিষ্ট ফ্ৰণ্টৰ পৰা দেখা দিব এইবিলাকত ভাড়াঘৰ বিচাৰি বিচাৰি আমাৰ মাথা ঘৰ নাপালোঁ কিন্তু নাপালোঁ এয়া দাস হস্পিটেল আমি দাস হস্পিটেল পালোহি আমি এতিয়া চৌখামলৈ গৈ আছোঁ এয়া আমি চেণ্ট মেৰি স্কুল পালোহি এয়া ধুনীয়া আছে লখিমপুৰৰ টপ স্কুলৰ ভিতৰতে পৰে সেইখন কেঞ্চাৰ হস্পিটেল এফালে আমি গৈ আছোঁ এতিয়া চৌখাম ডন বস্কো এইখনে আমি এতিয়া এগালমান পইচা উলিয়াই লওঁ
খাবনে? আমি এতিয়া আহিলোঁ। আমাৰ ৰাইজ গৈ আছে চৌখামেদি, আমাৰ বান্ধৱীসকল ৰুম বিচাৰি, কিন্তু ক'তো নাপালে সিহঁতে। আকাশখন ধুনীয়া হৈছে ন? নেক্সট ট্ৰাই। গাইজ, আমি অন্তিমত ইমান প্ৰচেষ্টাৰ ফলত ৰুম পালোঁ। এয়া আমাৰ লখিমপুৰ মেডিকেল কলেজ বেক চাইডৰ পৰা এইবোৰ কোৱাৰ্টাৰ হয়, ডক্তৰ থাকে। তাৰ পিছফালে আমাৰ GNM হোষ্টেলটো আছে। এয়া কি সন্ধিয়া দৃশ্য, এনেকৈ ল'ৰা এটা দৌৰি যায়। এইটো ৰাস্তা ধুনীয়া। পৰিৱেশটো এনেকুৱাই আৰু ধুনীয়া, অলপ পিছফালৰ পৰা গাঁৱলীয়া টাইপ। মই ফ্ৰণ্টৰ শেষত নহয়, তহঁতে লাষ্টৰ চিট উঠাম বুলিহে কৈছ। ইফালতে ইফালে সেইটো মই বাথৰুম আছে তাত। খাদি থৈছে। এপ্ৰিলৰ আগত কমপ্লিট নহয়। কি কৈছিল? ডিচেম্বৰতে হৈ যাব। এই ৰুমটোৱে আমাক ঢকা দি আছিলে আজিলৈকে, একদম মানে ডিচেম্বৰতে হ'ব বোলে। এয়া আজিলৈকে ৱালো কথা হয় নাই? বন্ধুসকল, আমি এতিয়া হোষ্টেল আহি পাইছোঁহি। আমাক এতিয়া চিনিয়ৰে সোমাবলৈ নিদিব। 5টা বাজিব হ'ল। ভিডিঅ'টো বহুত বেয়া উঠিছে। পৰিবও লৈছিলোঁ সেয়া। আপোনালোকে দেখিলে ন থাকিবলৈ মানে বিচনাবোৰ ঠিক কৰিব বেয়া হ'ব। সেইটো ইমান জুম হৈ কেলে থাকে? জুমে ন ভাল নালাগে ন? ওলাইছে, কিন্তু বেগত ধুনীয়া আহে। সেইটোকে কৈ থাকিম নি? এয়া আমি আমি মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত আছোঁ। গধূলি দৃশ্য এয়া, মেডিকেল ষ্টুডেণ্টবোৰ খোজকাঢ়ি গৈ আছোঁ। আমি খোজকাঢ়ি গৈ আছোঁ। আকাশখন বহুত ধুনীয়া হৈছে ন? আকাশটো বৰ ধুনীয়া লাগিছে। গধূলি সৌন্দৰ্য দৃশ্য। ইমান মাতৃভাষা প্ৰয়োগ কৰি আপোনালোকে কোনে ভিডিঅ' বনাব? খুন্দা খুন্দি কৰি দিব। আমাক ঠিক নাই, চিনিয়ৰে সোমাবলৈ দিব নাই, কাৰণ বহুত ৰাতি সন্ধিয়া হৈ গৈছে। কাৰণ এতিয়া কেইটা বাজিলে? এতিয়া 5টা বাজিলে। এতিয়া 5টামান বাজিলে, কিন্তু আমাক মানে 4:44 মানতে আহিবলৈ কয়। কিন্তু আমি সেইটো নিয়ম মানা নাই, তো আমি সেইকাৰণে সোমাবলৈ নাপাবও পাৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এতিয়া হোষ্টেল পালোহি। তো এতিয়া বাজিছে 5টাই বাজিলে। আমাক গালি দিব আৰু চিনিয়ৰে। তাৰপৰা আমি ৰুম পালোঁ। তো ভিডিঅ'টো ইমান শেষলৈকে চাই থকাৰ কাৰণে